বুকুৰ বাকৰিত এইবাৰ প্ৰেমৰ ব্যয়বহুল আখৰা। এইবাৰ ভেলেণ্টাইন ডেত তেওঁ প্ৰেমত পৰিব। বৰ্তমান প্ৰেমৰ আখৰাত ব্যস্ত সাগৰিকাৰ সেই নষ্ট প্ৰেমিকজন। কেঁচা ৰ'দজাকত দেহটো শুকুৱাই এতিয়া দীঘলী পুখুৰীৰ পাৰলৈ যাব লাগিব। আজি সাগৰিকা অহাৰ কথা। আদবাটতে ৰঙা গোলাপ এপাহিও ল'ব লাগিব। তাইক ভাল পাওঁ বুলি বাৰু কিদৰে কম। তাইজনীক ভাল লাগে। বুকুৰ ৰঙাবোৰত তাই যে গোলাপ হৈ ফুলি থাকে। মোৰ তেজত তাইৰ নামটোৱে অহৰহ বিচৰণ কৰে। সাগৰিকা, তাইৰ চকুলৈ চালেইচোন মোৰ চকু দুটা থৰ লাগে। তাইৰ কথা ভাবিলেইচোন তাইক এবাৰ সাৱটি ধৰিবলৈ হেঁপাহ জাগে। নিয়ৰত তিতা নিশাবোৰত তাই যে বুকুত কবিতা হৈ সৰে। কিদৰে জনাম বাৰু তাইক, তাইৰ প্ৰেমত যে ইতিমধ্যে নষ্ট হৈ গৈছে এখন হৃদয়। বুকুৰ মুকলি মঞ্চত প্ৰেমৰ আখৰা কৰিছোঁ। দিনে ৰাতিয়ে সপোনে দি থাকে কেৱল প্ৰেমৰ সংলাপবোৰ পঢ়িছোঁ। হয়তো সাগৰিকাৰ প্ৰেমত এতিয়া বৰ বেয়াকৈয়ে পৰিছোঁ। তাইৰ কথা ভাবিলেইচোন বুকুখন কঁপি উঠে। মৰম শিহৰণবোৰে বতাহবোৰ গধুৰ কৰি তোলে। তাইৰ কথা কল্পনা কৰিলেইচোন তাইক কাষত পোৱাৰ বাসনা জাগে। হয়তো প্ৰেম এনেকুৱাই, ডাইৰেক্ট হৃদয়ত আক্ৰমণ কৰি লাহে লাহে প্ৰেমিকজনক পাগল কৰি তোলে। প্ৰেমৰ এই জীৱননাশী অসুখত এইবাৰ ময়ো আক্ৰান্ত হৈছোঁ। হয়তো সেইবাবেই প্ৰেমৰ আখৰাত এইবাৰ ময়ো নামিছোঁ। সাগৰিকা, এয়া তোমাৰ প্ৰেমত পৰাৰ আখৰাত তোমাৰ এই এজন নষ্ট প্ৰেমিক।